কোনোবা আপোনজন যদি হেৰাই যায় কেনেকুৱা লাগে বিশেষকৈ মা মা অ মা ক'ত আছা তুমি তোমাৰ অবিহনে ঘৰখন উকা উকা মা মই কেৱল প্ৰশ্নহে কৰিছিলো মা মোৰ ক'ত মা মোৰ কেতিয়া আহিব মা মোৰ উত্তৰ দেউতা কোনো নাই কিন্তু দেউতাই এদিন কৈছিল সৌ যে আকাশৰ তৰাটো দেখিছা তালৈ গুচি গ'ল তোমাৰ মা মই চিঞৰি চিঞৰি মাতিছিলো মা কিন্তু মোৰ উত্তৰ দেউতা কোনো নাই মা মই কি দুখ কৰিলো মা মোক যে এৰি গলা দেউতাই দেখাই দিয়া তৰাটিৰ লগতে আজিও কথা পাতো মা কেতিয়া আহিবা তুমি মোৰ কাষলে মা মোক এৰি যোৱাৰ সময়ত এবাৰো নাভাবিলানে মা কিন্তু তুমি আছা ক'ত মা মই মাথো তোমাক চাবলৈ বিচাৰো মা তুমি মোৰ ওচৰলৈ কিয় নাহা মা এবাৰ আহি তোমাৰ দুবাহুৰ মাজত সাৱটি ধৰা না মা তোমাৰ অবিহনে এই পৃথিৱীত জীয়াই থাকিবলৈ ইচ্ছা মোৰ নাই মা বন্ধুসকল আজি আমাৰ প্ৰগ্ৰেমটো চাই কেনেকুৱা পালে জনাব নাপাহৰিব যদি ভাল লাগে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ মাজত যদি এনেধৰণৰ কোনো লাভ ষ্টৰী থাকে আমালৈ প্ৰেৰণ কৰিব নিশ্চয় নাপাহৰিব আমাৰ হোৱাটছআপ নম্বৰ 98643144294 ধন্যবাদ